এয়া মই বহুত দিনৰ পাছত আহিছোঁ বিক্ৰমদাৰ ষ্টুডিঅ'ত। তো নতুন গানৰ কাম কৰি আছোঁ। গাইড দিয়া হৈ গ'ল, এতিয়া লাহেকৈ বাকী আৰু গানবোৰ কাম কৰিব তেখেতে বিক্ৰম দাই, আৰু তাৰপিছত আপোনালোকলৈ আগবঢ়াই দিম, আপোনালোকে আশীৰ্বাদ আগবঢ়াব। জ্যেষ্ঠ কনিষ্ঠ মোৰ সম বন্ধুসকলক মই নমস্কাৰ, আৰু বহুত দিনৰ পিছত আকৌ নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ বাবে। তো আপোনালোকে শেষলৈ চাব বুলি আশা ৰাখিছোঁ। আজি ৰাতিপুৱাই ওলালোঁ মাকুমলৈ বুলি, মাকুম মানে বাৰেখুৰিলৈ ষ্টুডিঅ'লৈ গৈ আছোঁ। অতি সোনকালে গান এটি ৰিলিজ কৰিম বুলি গানৰ এটি কামত ষ্টুডিঅ'লৈ গৈ আছোঁ। অতি সোনকালে আপোনালোকে শুনিবলৈ পাব। তো যিসকলে মোৰ গানৰ চেনেলটো চোৱা নাই বা পোৱা নাই, তো তেখেতসকলে চাব বুলি আশা ৰাখিছোঁ। বিটু টেকন'লজি প্ৰেজেঞ্চ বুলি আছে, আৰু আগৰ দৰে আছা বুলি গীত আছে, আপোনালোকে চাৰ্চ কৰিলে পাই যাব। সেই চেনেলটিতে আকৌ নতুন এটি গীত আপোনালোকে শুনিবলৈ পাব। তো আপোনালোকে চেনেলটিক বহুত বহুত মৰম আশীৰ্বাদ আগবঢ়াব বুলি আশা ৰাখিছোঁ, আৰু এই ব্লগ চেনেলটিকো বহুত বহুত মৰম আশীৰ্বাদ আগবঢ়াব বুলি আশা ৰাখিছোঁ। তো তেন্তে ব্লগ আৰু বাকী দৃশ্যবোৰ দেখাই যাওঁ আপোনালোকক। এয়া খুব সুন্দৰ ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ মই বিক্ৰমদাৰ ঘৰলৈ, মানে চাউৰক ষ্টুডিঅ'লৈ। মই মোৰ আগৰ ব্লগবোৰতো দেখাইছোঁ আপোনালোকক এই পৰিৱেশটি। বহুত ভাল লাগে, মজা মানে একদম। ফালে নাওবোৰ আছে, নাওবোৰ পাৰ হৈ আহিলোঁ। এতিয়া কালি যদি সময় পাওঁ, তো মানে নেক্সট ডে যদি সময় পাওঁ, তো দেখাবলৈ চেষ্টা কৰিম। বলক আৰু আগলৈ আগুৱাই যাওঁ। মই ষ্টুডিঅ'ত আহি পালোঁ, কিন্তু দিনতে আহি পালোঁ, কিন্তু দিনত ভিডিঅ' বনোৱা নহ'ল। তো বহুত দিনৰ চিনাকি আমাৰ আয়ুষ দাক লগ পাইছোঁ। এইফালে আহি দিলে ভাল পাম, নহয় জানো? নমস্কাৰ। প্ৰথমবাৰ লগ পাইছোঁ দেই ভাইটি। বহুত দিনৰ পৰা আমি ফেচবুকতে চিনাকি, কিন্তু আজি ষ্টুডিঅ'ত আহিলে বিক্ৰম দাৰ আৰু মোৰো এটা গান আছিলে ফাইনেল কৰিবলৈ। তো একচুৱেলি মই আজি কৰাৰ কথা আছিলে, কিন্তু মন নাছিলে। তথাপি বিট্টু ভাইটিৰ যেতিয়া কথা শুনিলোঁ, আহিছে বুলি মই লগে লগে আহি মোৰ কাৰণে আহিছে বুলি ক'লে বহুত ভাল লাগি গ'ল একদম। নহয়, কথা পাতোঁ ফেচবুকত, কিন্তু মানে কি হয়, ফেচবুকত কথা পতাটো আৰু ফেচ টু ফেচত বহুত ডিফাৰেঞ্চ থাকে। হয়। সেইকাৰণে মই নহয়, কি বুলি কয়, ফটোততো মই বেলেগ আছোঁ, কি ৰিয়েলত কিন্তু অলপ বেলেগ আছোঁ দেই। মানে দেখে মানে অলপ বহুত নকওঁ আৰু এতিয়া কথা মইতো আৰু বেলেগ নাই। আপুনি ফটো তেনেকুৱা একদম নহয়, বেলেগ লাগিছে কি জানি। এইফালে মোৰ এজন দাদা গান লিখে, দাদাই খুব সুন্দৰ গান লিখে দেই। এখেতে বহুত ধুনীয়া গান আজি শুনালে। কণ্ঠও ভাল, এইফালে গানো ভাল লিখি থৈছে। ইয়াৰ গান এটা মই ৰিচেণ্টলি ৰিলিজ, মানে আজি একচুৱেলি 5 তাৰিখে দিয়া কথা আছে, কিন্তু অকণমান প্ৰব্লেমৰ কাৰণে হয়তো 7-8 মান তাৰিখ লাগি হৈ যাব। 7-8 তাৰিখ। আচ্ছা। ইয়াৰে লিখা হয়, ধুনীয়া গান লিখিছে, একদম ঝুমৰ গান। সকলো ৰাইজে শুনিব দেই, একদম মজা লাগিব আৰু ভাল পাব। দাদাৰ নাম তাৰপৰা কৈ দিওকচোন। মোৰ নাম নমস্কাৰ, শংকৰ মাঝি। আচ্ছা। এখেতে খুব ধুনীয়া গান শুনালে দেই। এতিয়া মানে অলপ দেৰি আমি বহিছিলোঁ, মানে খুব ধুনীয়া গান শুনালে, বহুত ভাল লাগিলে। আৰু ধন্যবাদ। তোৰ কিবা হেৰিৰ জৰিয়তে মই কৈছোঁ, মোৰ চুপত মজা গানটোক ইমান মৰম দিলে, 57K পাই গ'ল, সেইটো কাৰণে ধন্যবাদ দেই। প্ৰথম গান আছিলে, কিন্তু আপোনালোকে ৰাইজ ইমান মৰম দিছে। আৰু নেক্সট গান আৰু আহি আছে চল ৰে চেল্ফি। এইটো একদম স্পেচিয়েল গান, সেইটো কাৰণে আজি আহিছিলোঁ একচুৱেলি বিক্ৰম দা ইয়াত। কিছুমান মানে মই একচুৱেলি মোৰ মনো নাই আজি ফাইনেল কৰিবলৈ। তো গাইজ, এইটো গানত নাচিবৰ কাৰণে ৰেডি হৈ থাকক, চল ৰে লিভ চেল্ফি। আৰু চবে মৰমতে আদৰি ল'ব এখেতৰ গানটোক, সেইটোৱে আশা ৰাখিলোঁ আপোনালোকৰ আগত। আৰু বিট্টু ভাইটিৰ লগত খুব ভাল লাগিলে দেই, লগ পাই একদম সঁচাকে। ফেচবুকত যেনেকা কথা পাতিছোঁ মানুহটো সেনেকাই, কিন্তু একদম যেনেকা ফেচবুকত সেনেকাই, কিন্তু একদম ন কপি। ধন্যবাদ। আকৌ লগ পাম ৰাইজ, কেতিয়াবা। বিট্টুকতো কেতিয়া পাওঁ, আজি একদম মানে কি ক'বা, মই সেইকাৰণে আহিছোঁ লগে মই আহিছোঁ। নাই আজি লগ কৰিম। আকৌ কেতিয়াবা গান এটা লৈ। হয়। ঠিক আছে, আকৌ কেতিয়াবা মানে কি বুলি কয়, মঞ্চতেই হওক বা এনেকৈ। মঞ্চত নিশ্চয়, মঞ্চততো পাম, একদম 100% আছে। আৰু মঞ্চৰ কাৰণে মই ৰেডি হৈ আছোঁ। আচ্ছা ৰাইজ, ঠিক আছে, থেংক ইউ। এয়া মই বহুত দিনৰ পাছত আহিছোঁ বিক্ৰমদাৰ ষ্টুডিঅ'ত। তো নতুন গানৰ কাম কৰি আছোঁ। গাইড দিয়া হৈ গ'ল, আৰু এতিয়া লাহেকৈ বাকী আৰু গানবোৰ কাম কৰিব তেখেতে বিক্ৰম দাই, আৰু
তাৰপিছত আপোনালোকলৈ আগবঢ়াই দিম, আপোনালোকে আশীৰ্বাদ আগবঢ়াব। এয়া চাওক আৰু চাৰকদাৰ ষ্টুডিঅ', বিক্ৰম দাস ষ্টুডিঅ'। খুব সুন্দৰকৈ এইফালে লাইট ফিটিং কৰিছে একদম ধুনীয়াকৈ, AC ফিটিং কৰা আছে, কিন্তু এইবোৰ চব কম্পিউটাৰবোৰ চব অফ হৈ আছে দেই, চব অফ হৈ আছে। অ'কে আৰু খুব ধুনীয়া সজাই থৈছে একদম। যোৱাবাৰ এইবোৰ নাছিলে, এইবোৰ কাৰ্টুনবোৰ কি বুলি কয় নাজানো বাৰু দেই, এইবোৰ নাছিলে এইবোৰ। এইবাৰ ধুনীয়াকৈ সজাই থৈছে, একদম মজা লাগিছে, একদম মজা। গীটাৰবোৰ সজাই থৈছে ইমান ধুনীয়াকৈ, মজা মজা, একদম খাতৰা মজা। বিক্ৰম দাৰ এয়া কি বুলি কয়, সম্বৰ্ধনা অনুষ্ঠানৰ এঠিবোৰ দিছে চাগে, সম্বৰ্ধনা পত্ৰ দিছে চাগে। সম্বৰ্ধনা পত্ৰ ডাঙৰকৈ। তো আৰু বাকী যি পাৰোঁ দৃশ্যবোৰ দেখাই যাম। এতিয়া বহুত ৰাতিও হৈ গৈছে, দিনতো দেখাব নোৱাৰিলোঁ একো, ৰাতি হৈ গৈছে এতিয়া। তো মই শুব লাগিব, তাৰপিছত আৰু নেক্সট ডে আৰু কি হয় দেখাম আৰু। ৰাতিপুৱাতো একো ভিডিঅ' বনোৱা নহ'লেই, আৰু তাৰপিছত এতিয়া কিনকিনীয়া বৰষুণৰ মাজতে মই এতিয়া ৰাজগড় আহি পালোঁ। বাকী একো দেখাব নোৱাৰিলোঁ মানে তাকে আৰু সেনেকুৱা সুবিধাই নহ'ল ভিডিঅ' বনোৱাৰ। তো ব্লগটি ইমানতে সামৰি মাৰিছোঁ, আৰু যিসকলে ব্লগ চেনেলটি আৰু পেজটি যদি চাই আছে, তো চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, আৰু পেজত চাই আছে যদি ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। মই বৰ্তমান আহি ৰাজগড় আহি পাইছোঁ, আৰু নেক্সট ভিডিঅ'ত আকৌ ভালকৈ বনাম বুলি আশা কৰিছোঁ আৰু। তো ঠিক আছে, বাই বাই, আকৌ লগ পাম অন্য এটি ব্লগত, তেতিয়াহ'লে বাই বাই।